उदालगुरि जिल्लानि डिमाकुसि पुलिस थानानि सिङाव थानाय 2 नं सनाजुलि गामियाव सोमजिनाय इनायै बुथारनाय जाथाया ओनसोलनाङैनो दुंहाव थासारि सोमजिदों। सुलुङा फोरमायनाय बादिब्ला नलबारिनि अजय बर्मन मुंनि सासे 22 बोसोर बैसोनि लाइमोनखौ सिनाय मोनै दुथांफोरा बुथारनानै हाग्राबारियाव गारना गालाङो। नलबारि जिल्लानि मुखालमुवा पुलिस थानानि सिङाव थानाय दिरुवा गामिनि बिराज बर्मननि 3थि फिसाज्ला अजय बर्मना लक्ष्मी फुजा खालि बेरगावनि डिमाकुसिनि सनाजुलियाव आलासिनि न'आव फैनानै जिउ खोमानो गोनां जायो। ओनसोलनि रायजो राजाफ्रा अजद दैखांनाय बादिब्ला गामिनि हरेन देखानि 15 बोसोर बैसोनि फिसाजोजों मोजां मोनलायोमोन। लक्ष्मी फुजा खालि 15 बोसोर बैसोनि हिन्जावनि न'आव रायलायबाय थानाय समावनो हिन्जावसानि बिफाया हरखाबै नुजाथि फैनायाव अजयआ खारखुमालाङो। बेनि उननिफ्रायनो अजय बर्मना गोमानानै थायो। सोमोन्दोआरि आलासि बिमानैया थांनाय बृहस्पतिबार खालि डिमाकुसि पुलिस थानाया मोनसे एजाहार थिसननायजों लोगोसे लाइमोननि न'सिम फोरमायथि हरो। एजाहार थिसननायनि बिथायाव डिमाकुसि पुलिस थानानि अ.सि. उपेन चन्द्र ब्रह्मनजों लोगोसे पुलिसनि मोनसे हानजाया नागिरनाय हाबाफारि लानानै थांनाय शुक्रबार खालि लाइमोननि गोथै सहखौ हाग्रा गेजेरनिफ्राय बोखांनो हायो। लाइमोननि थोंसे आथिं मोखां गाज्रियै जोखोम मोननायनि अनगायैबो सोलेरनि गुबुन जायगायावबो जोखोम जानायनि रोखा सिन थानायखौ नुनो मोननाय जादों। पुलिसनि आखायाव बे बुथारनाय जाथायजों सोमोन्दो थानाय 7 सुबुंफोरनि मुं फारिलाइ दंब्लाबो बे जाथायनि दायनिगिरिफोरखौ दाबो हमनाय जायाखै। आथिखालाव 15 बोसोर बैसोनि हिन्जावसा आरो बिफा हरेन देखाखौ सोंथि सोंनो थाखाय पुलिस थानासिम लांनाय जादों। जाथायथिलियाव एस.डि.पि.अ. जयति प्रसाद पेगुआ नुजाथि हैनानै जाथायनि सायाव नायबिजिरनायखौ जागायजेनदों। गुबुन फारसेथिं बे जाथायनि दायनिगिरिखौ थाबैनो हमनानै गोख्रों साजा होनांगौनि थाखाय पुलिस खुंथायनि सिगाङाव दाबी दैखाङो। তেখেতৰ গোটেইকেইজনক আমাৰ লাগে ধৰা পৰিব লাগে, সেইখিনিয়ে লাগে, আমাক বেলেগ একো নালাগে। আৰু সেইটো ফাঁচি দিবই লাগিব, ছাৰহঁতে যাতে সেইটো কাম কৰে আৰু আমি সেইখিনিয়ে বিচাৰোঁ। আজিলৈ আমাৰ এইখন গাঁৱত কোনো এটা ঘটনা এনেকুৱা হোৱা নাছিল আৰু নেক্সট যাতে হ'ব নোৱাৰে সেইটোৱে লাগে আমাক, আৰু তাৰ বাহিৰে বেলেগ একো নালাগে। আমি সেইখিনিয়ে বিচাৰোঁ আৰু সেইখিনি যাতে কৰে আমাৰ ছাৰক, তাৰে অনুৰোধ। আঞ্চলিক এটা ঘটনা সংঘটিত হৈছে। ল'ৰাজন নলবাৰীৰ বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁ আমাৰ ইয়াতে 2 নং সোণাজুলিত তেওঁ পেহীয়েকৰ ঘৰ, তেওঁ পেহীয়েকৰ ঘৰত ফুৰিব আহিছিল পূজা চাবৰ কাৰণে। আহোঁতে ইয়াতে তেওঁ এজনী মানে ছোৱালী ভাল পায় বুলি আমি গম পাইছোঁ আৰু ছোৱালীজনী ভাল পাওঁতে এনেকুৱা দেউতাকহঁতে কিবা গম পাই মানে এনেকুৱা হত্যাকাণ্ড কৰা বুলি আমি গম পাইছোঁ। কিন্তু কোনে হত্যা কৰিছে এতিয়ালৈকে ওলোৱা নাই, পোহৰলৈ অহা নাই। কিন্তু যোনে হত্যা কৰিছে তেওঁলোকক মানে উচিত শাস্তি পায়, যাতে তেওঁলোক এনেকুৱা দোষী নেক্সট যাতে কোনেও এনেকুৱা এটা কাম কৰিবলৈ সুবিধা নাপায়, সাহস নাপায়। মানে এনেকুৱা কাৰণে যিজনে হত্যা কৰিছে তেওঁক মানে পুৰা শাস্তি দিব লাগে, কাৰাদণ্ড মানে দিব লাগে। তেওঁক পাৰিলেতো তেওঁক ফাঁচিয়ে দিব লাগে। এনেকুৱা যিমান মানে মৰিয়াই মৰিয়াই হত্যা কৰিছে এনেকুৱা হত্যাকাণ্ড হ'ব নালাগে। য'তেই নহওক এনেকুৱা হত্যাকাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি গৰিহণা দিছোঁ, যাতে পুলিচ বিষয়া ছাৰহঁতেও এইটো উচিত বিচাৰ কৰে, তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিয়ক, এইটোৱে বিচাৰ। এই আমাৰ ভিতৰুৱা যিখন গাঁও 2 নম্বৰ সোণাজুলি গাঁও, এই গাঁৱত আজি তাৰিখলৈকে বৰ্তমান এনেকুৱা নৃশংস হত্যাকাণ্ড হোৱা নাছিল। কিন্তু আমি খুব দুখিত, ৰাইজে আমি খুব দুখিত। আমি এইটোৱে ক'ব বিচাৰোঁ যে এই 2 নম্বৰ সোণাজুলিখন আমাৰ আদৰ্শ গাঁও হিচাপে চৰকাৰৰ ফালৰ পৰা আমাক স্বীকৃতি দিছিলে। কিন্তু এই স্বীকৃতি দিয়াৰ যিখন গাঁও, এই গাঁৱত আজিলৈকে এনেকুৱা প্ৰভাৱ পৰা নাছিল, কিন্তু এই ফাৰ্ষ্ট প্ৰভাৱ পৰিছে। গতিকে যিসকল ব্যক্তিয়ে এখেতৰ ওপৰত যিটো নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰিলে তেখেতসকলক অতি শীঘ্ৰেই আমাৰ আৰক্ষী বিষয়াসকলক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে তেখেতসকলক গ্ৰেপ্তাৰ কৰি তেখেতসকলক উচিত শিক্ষা প্ৰদান কৰিব লাগে। আমি এইটোৱে বিচাৰিছোঁ
আৰু লগতে এই ল'ৰাজন একদম অমায়িক, আমি জানামতে অমায়িক। তেখেতৰ ঘৰ হ'ল নলবাৰীত। তেখেত লক্ষী পূজাৰ আগদিনাখন তেখেতৰ পেহীয়েকৰ ঘৰলৈকে আহিছিল আৰু সেই সূত্ৰে তেখেতৰ লক্ষী মন্দিৰৰ প্ৰাংগণৰ ওচৰতে তেখেতৰ মোবাইলৰ যোগেদি প্ৰেম প্ৰীতিৰ কিবা এটা ভাৱ সৃষ্টি হৈছিল আৰু এই প্ৰেম প্ৰীতিৰ ভাৱ সৃষ্টি হোৱাত যিখন ঘৰৰ ছোৱালী আমি জানিছোঁ তেখেতৰ দেউতাকৰ নাম হ'ল হৰেণ ডেকা আৰু ছোৱালীটোৰ নাম হ'ল নিশিতা ডেকা। তেখেতক ভাল পায় বুলি আমি মানে অলপ জানিছোঁ। গতিকে এই সূত্ৰদি এইজন ল'ৰাজনক যিটো মানে নিহত হত্যা কৰিলে, এই হত্যাকাৰীক সঁচাকৈ আমাৰ অসমত যিবিলাক নেকি হত্যাকাণ্ড সৃষ্টি হৈ আছে, আমি যদি এই কাণ্ডবিলাক আমি সৃষ্টিবিলাক যদি শেষ কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমখনত কোনো কাৰণত আমাৰ শান্তিৰ প্ৰক্ৰিয়াটো নাহে। এই বিষয়ে ইয়াৰ লগত নিশ্চয় জড়িত থাকিবই। জড়িত নাথাকিলে অকলে এই কামটো কৰিব নোৱাৰে। গতিকে এই বিষয়ত যিসকল লগত আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেখেতসকলক ফাঁচীৰ কাঠত উলমাব লাগে। এই আমি ৰাইজৰ ফালৰ পৰা আমি